সম্পূৰ্ণ চাং ফাৰ্ম বনোৱা প্ৰচেছ যদি আপোনালোকে চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ডেইলি যিমানখিনি কাম হয় তাৰে ভিডিঅ' দিম আপলোড কৰি। আৰু লাষ্টত আমাৰ মুৰ্গী বৰ্তমান 25 দিন হৈছে যদিও বেলেগ ফাৰ্মত আছে, মানে দুখন ফাৰ্ম। এইটো চাং ফাৰ্ম বনোৱাৰ কাৰণে ৰেডি কৰিছোঁ। তো চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চাং ফাৰ্ম বনাই আছোঁ, ইউটিউবত ভিডিঅ' বনাই মানে অভিজ্ঞতা নাই, যদিও আজি ভিডিঅ'খন নিম বুলি ভাবিছোঁ। আজিৰ পৰা নহয়, সম্পূৰ্ণ চাং ফাৰ্ম বনোৱা ভিডিঅ' পাই যাব আপোনালোকে। ভিডিঅ'গিলা চাই থাকিলে হ'ল কণ্টিনিউ। আজি ফাৰ্ষ্ট এটা বৰ্ডিং বুলিয়ে ক'ব লাগিব হৈছে, আৰু নেট লগা নাই, নেট লগাম। নেট অনা নাই বৰ্তমানো, নেট আনি লগাই দিম। আমাৰ দাদা আছে ইয়াতে, দাদা আৰু মই একেলগে ফাৰ্ম কৰোঁ। এইটো দাদা আৰু হেড মিস্ত্ৰী আছে আমাৰ ইয়াতে। আমাৰ ভক্তি খুৰা আছে। ভক্তি খুৰা কিবা কবি? এই চাং ফাৰ্ম যে বনালি কিমান খৰচ হ'ল? খৰচ হ'ল বহুত। কি কৰিব আপুনি, মানে কি কৰিম বুলি ভাবছা আৰু নেক্সট? মানে ইফালে বনাবি নহয়, এইটো চাইডে বনাবি? কিমান মান খৰচ হ'ল? কিমান মান খৰচ হ'ল? বহুত। আমি চাং ফাৰ্ম বনাই আছোঁ, কাম কৰি আছে। বৰ্তমান আধা হৈছে, সম্পূৰ্ণ হোৱা নাই যদিও। নেট লগোৱা নাই, নেট লগাৰ পিছত মানে সম্পূৰ্ণ হ'ব আৰু। আপুনি যদি চাং ফাৰ্ম বনাম বুলি ভাবি আছে, তো এই ভিডিঅ'কেইটা চাব আৰু শেষলৈ চাব। আৰু বাকী যিমান কাম আছে ডেইলিকৈ ভিডিঅ' বনাই আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি মই মানে কথা দিলোঁ। নেক্সট ভিডিঅ' আমাৰ আহি আছে অহাকালি। আপুনি ভিডিঅ'টো চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ ইমানে, ধন্যবাদ। ধন্যবাদ। এইটো মোৰ দাদা হয়, দাদা বহুত কাম কৰে। তো যদিও কাম কৰে, মোক মানে গালি পাৰি থাকে যদিও, আৰু কামটো দাদাই বেছি কৰে। মই ভিডিঅ' মানে মোবাইলত ব্যস্ত থাকোঁ বেছি। তো ভাবিলোঁ যে ভিডিঅ' এটা বনাই আপোনালোকৰ আগত চাং ফাৰ্মৰ অভিজ্ঞতা কিছুমান দি দিওঁ। আৰু আমিও কিমান ভাল হয়, কি হয় ৰিজাল্ট সিমান এটা নাজানো, যদিও আমাৰ ওচৰত এনেকৈ চাং ফাৰ্ম বনাইছে। তো ৰিজাল্টটো ভালেই হয়, যিহেতুকে নালাগে নালাগাৰ কাৰণে মানে চাং ফাৰ্ম বনোৱাৰ উদ্দেশ্য হ'ল আমাৰ। ধন্যবাদ।